ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ পাৰ্থ ছাৰে কয়লাৰ সৃষ্টিৰ কাহিনীটো তোমালোকক ক'বলৈ আগবাঢ়ি আহিছোঁ। প্ৰায় ৩০০ নিযুত বছৰৰ আগত পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অত্যল্প অৰণ্য আছিল। ভূমিকম্প আৰু বানপানীৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সংকুচিত হৈ যায়। এইবিলাক গভীৰৰ পৰা গভীৰতলৈ সোমাই যোৱাৰ ফলত এইবোৰৰ উষ্ণতাও বাঢ়িছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আজি পনীয়াসোণৰ কাহিনীৰ সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ। পনীয়াসোণক চিনি পোৱা নে তোমালোকে? এই যে লঘু যান-বাহন, মটৰ চাইকেল, স্কুটাৰ, মটৰ গাড়ী আদি, এই সকলোতে পেট্ৰল বা ডিজেল ব্যৱহাৰ কৰা হয়। এই পেট্ৰল বা ডিজেল পেট্ৰলিয়াম নামৰ এবিধ প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰা হয়। এই পেট্ৰলিয়ামেই হৈছে আমাৰ কাহিনীৰ নায়ক পনীয়াসোণ। এতিয়া মনলৈ প্ৰশ্ন আহে, এই পেট্ৰলিয়ামৰ সৃষ্টি হয় কেনেকৈ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি যাব লাগিব সমুদ্ৰৰ বুকুলৈ। বহু হাজাৰ বছৰৰ আগত মৃত্যু হোৱা সমুদ্ৰৰ জীৱসমূহৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল। বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল। এনেদৰে পোত যোৱা জীৱাশ্মসমূহ প্ৰচুৰ তাপ আৰু চাপৰ প্ৰভাৱত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হয়। অপ্ৰয়োজ্য শিলৰ ফাঁকত জমা হোৱা এই পেট্ৰলিয়াম তেল গেছসমূহক তেল খাদসমূহৰে খান্দি উলিয়ায়। খাদসমূহে খান্দি উলিওৱা খনিজ তেলসমূহ বিভিন্ন উপাদানৰ মিশ্ৰণ। খাদসমূহে উলিওৱা খনিজ তেলসমূহক এক বিশেষ পাতনৰ সহায়ত তাৰ শোধন কৰা হয়। শোধনাগাৰত এই মিশ্ৰণটোক আংশিক পাতন পদ্ধতিৰে তাৰ উপাদানসমূহলৈ পৃথক কৰা হয়। এই পদ্ধতিত খনিজ তেলক এটা উত্তাপকৰ মাজেৰে যাবলৈ দিয়া হয়, যি খনিজ তেলসমূহক বাষ্পীভূত কৰে। বাষ্পীভূত খনিজ তেল যেতিয়া আংশিক পাতন স্তম্ভৰ মাজেদি যাবলৈ দিয়া হয়, তেতিয়া বাষ্পখিনি ক্ৰমে ওপৰলৈ যোৱাৰ লগে লগে উষ্ণতা কমি কমি গৈ থাকে। এনেদৰে গোটেই প্ৰক্ৰিয়াটোত বিভিন্ন স্তৰত বিভিন্ন উষ্ণতাত পেট্ৰলিয়ামৰ বিভিন্ন উপাদানসমূহ আহৰণ কৰা হয়। এই স্তম্ভৰ একেবাৰে তলত 400 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পেৰাফিন, বুটেমিন আদি পোৱা যায়। তাৰ ঠিক ওপৰত 370 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ইন্ধন তেল পোৱা যায়। তাৰ ওপৰলৈ গ'লে উষ্ণতা কমি 300 ডিগ্ৰী চেলছিয়াছ হয় আৰু তাৰ পৰা ডিজেল আহৰণ কৰা হয়। ইয়াৰ ওপৰত 200 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত কেৰাচিন তেল আৰু 150 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পেট্ৰল আহৰণ কৰা হয়। আৰু স্তম্ভৰ একেবাৰে ওপৰৰ অংশত 20 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত LPGৰ দৰে গেছসমূহ পোৱা যায়।
এনেদৰেই শোধন কৰি পেট্ৰলিয়ামৰ উপাংশসমূহ আহৰণ কৰা হয়। আমাৰ অসমত 4টা বিশেষ স্থানত এনে শোধনাগাৰ আছে। সেইকেইটা হৈছে ডিগবৈ, নুমলীগড়, বঙাইগাঁও আৰু গুৱাহাটী। তোমালোকে সুবিধা পালে এই শোধনাগাৰ কেইটালৈ গৈ ইয়াৰ কাৰ্যসমূহৰ বিষয়ে আৰু ভালকৈ জানি আহিব পাৰিবা।